নমস্কাৰ স্বাগতম জনাইছো সুপ্ৰভাত অসম ইউটিউব চেনেলত। তো গাইজ আজিৰে পৰা 4-5 নম্বৰ আগৰ ভিডিঅ'ত আপোনালোকৰ বাবে চৰকাৰী ঘৰত তালিকা এটা দেখুৱাইছিলোঁ, যিটো ভিডিঅ'ত আপোনালোকৰ বাবে মই 10ৰ পৰা 15টা সমষ্টিৰ এখন সেপাৰেটলি লিষ্ট এখন দেখুৱাইছিলোঁ যে ক'ত মানুহে বেছিকৈ পালে বা কোনখনত নাম খুব কমকৈ আহিছে। ঠিক আছে, তো সেই ভিডিঅ'টোত পোষ্টটো কৰাৰ পিছত আপোনালোকৰ মাজৰ বহুতে মোক মেছেজৰ জৰিয়তে জনাই আছে, মোক কৈ আছিলে যে আপোনালোকে চাব পাৰিব স্ক্ৰীনত ৰঙানদী সমষ্টি, তাৰপাছত চৰাইদেউ সমষ্টি, গোৱালপাৰা। তো এনেকৈ বহুখিনি সমষ্টিৰ পৰা লিষ্টখন দিয়ক বা ছেকেণ্ড লিষ্টখন সোনকালে আপলোড কৰক বুলি কৈ আছিলে। তো আপোনালোকৰ বাবে ফাইনেলি ভিডিঅ'টো আহি গ'ল, য'ত নেকি মই অসম গভৰ্ণমেণ্টৰ প্ৰকাশিত তালিকাখন দেখুৱাম। আপুনি যিখন সমষ্টিৰে হয় ভিডিঅ'টো ভালদৰে চাওক। তাৰ লগতে যিসকলে প্ৰথম ইনষ্টলমেণ্ট পালে তেওঁলোকৰ ছেকেণ্ড কিস্তি কেতিয়া পাব ভিডিঅ'টো ডিটেইলি চালে আপোনালোকে জানিব পাৰিব। আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টোৰ প্ৰথমতে জনাই দিওঁ যে এই যিখন তালিকা সেইখন আপুনি অফিচিয়েল পৰ্টেলতো চাব পাৰিব। ইয়াতে ডিষ্ট্ৰিক্ট আৰু হাউচেছ বুলি আছে। তো যি দুখন বেছিকৈ আছে সেই দুটা হৈছে মন্দিয়া 16,903 আৰু তাৰপাছত চেনেগাত আছে 13,340। তো এই দুটা সমষ্টিত ছেকেণ্ড লিষ্টত চবতছে বেছি মানে আপোনালোকৰ নামটো চেংচন কৰা হৈছে। তাৰ পাছত আছে অভয়াপুৰী 736 জন, পখাবাত্ৰীত আছে 7,330 জন, বিজনীত আছে 205 জন, ৱেষ্ট গোৱালপাৰাত আছে 1,398 জন। ইয়াৰ পাছত বাকী কেইখন হৈছে চেনেগা, যিটো মই আপোনালোকক ক'লোঁ 13,340 জন। তাৰ পাছত আছে বঙাইগাঁও 469 জন, বজালীত আছে 1,070 জন, সৃজন গ্ৰামত আছে 1,146 জন, বৰপেটা SC ইয়াত আছে আপোনালোকে চাব পাৰিব 2,997। ইষ্ট গোৱালপাৰাত আছে 1,312 জন। ইয়াৰ পিছত আছে চিডলি চিৰাং 343 জন, চৰভোগত আছে 814 জন আৰু দুধনৈ STত আছে 884 জন। তো এইটোৱে আছিলে আপোনালোকৰ বাবে নতুন প্ৰকাশিত তালিকা। যিসকলৰ নামটো লিষ্টত নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক কমেণ্ট যোগে জনাই দিব। বাকী তালিকাখন মই পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। ধন্যবাদ।